পংকজ নামৰ এজন ল'ৰা আছিল। পংকজ বহুত দুখীয়া ঘৰৰ ল'ৰা আছিল, কিন্তু সি বহুত পৰিশ্ৰম কৰিছিল। পংকজ নিজৰ মাকৰ লগত থাকিছিল আৰু সি নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ সৰু সুৰা দোকানবোৰত কাম কৰিছিল। মা মই আহিলোঁ, অলপমান শাক পাচলিও আনিছোঁ। ইয়াৰ পৰাই আজি কিবা এটা বনোৱা, কালিলৈ কি হয় চাওঁ বাৰু। সেইবিলাক হ'ব বাৰু, তুমি আগতে পানী এগিলাচ খাই লোৱা আৰু মিঠাই অকণমানো খোৱা। ওচৰতে ছোৱালী এজনী আহিছে, তাইয়ে দি থৈ গৈছিল, মই ভাবিলোঁ তোমালৈকে থৈ দিওঁ। হয় নেকি? আৰু কোন কোন আহিছে তাইৰ লগত থাকিবলৈ? কোনো অহা নাই, তাই অকলেই আহিছে থাকিবলৈ। কি? তাই অকলেই থাকিবলৈ আহিছে? তাই ইয়াত অকলে থাকিব পাৰিব জানো? তাইৰ ভয় নালাগিব? তাই অকলেই থাকিব আৰু ঘৰটো ইমান ধুনীয়াকৈ বনাইছে নহয়, আৰু তাইও দেখিবলৈ বৰ ধুনীয়া, যেনেকৈ সৰগৰ পৰা পৰিহে নামি আহিছে। হয় নেকি মা? তেতিয়াহ'লেনো তাই ইমান দূৰত ঘৰটো কিয় বনাইছে? নিশ্চয় তাই নিজৰ সুবিধা অনুযায়ীয়ে বনাইছে। তাই যি ভাল দেখিছে তাকে কৰিছে, মোৰনো কি? তুমি ঠিকেই কৈছা, তাই চাগে নিজৰ সুবিধা অনুযায়ীয়ে ঘৰটো বনাইছে। বাৰু সেইবোৰ এতিয়া বাদ দিয়া, তুমি কি খাবা কোৱা, মই তাকেই বনাম। মা, মই বন্ধাকবি আৰু গাজৰ আনিছিলোঁ, তুমি নহ'লে তাকেই মিলাই পেলাই ভাজি দিয়া। ঠিক আছে বাৰু দিয়া, মই এতিয়াই বনাই আনিম। তেতিয়াই দুৱাৰখন কোনোবাই টকটকালে। পংকজ, চোৱাগৈচোন কোন আহিছে। আপুনি কোন হয় বাৰু? মই আপোনালোকৰ ওচৰ চুবুৰীয়া। ঘৰটো নতুনকৈ বনাইছোঁ আৰু আজি মই ঘৰটোত নতুনকৈ থাকিবলৈ আহিছোঁ। সেইবাবে মই খাদ্য বনাইছিলোঁ, ভাবিলোঁ আপোনালোককো অলপমান দি থৈ যাওঁ। কোন হয় পংকজ? আইতা, মই ৰাতিপুৱা যে আহিছিলোঁ। তুমি আহিছা। ছোৱালীজনীয়ে খাদ্য দি তাৰ পৰা গুচি গ'ল। কেইবাদিনো তেনেকৈ পাৰ হৈ গ'ল, কিন্তু সেই চুবুৰীটোত এটা আজব ঘটনা হৈ আছিল। সেই ছোৱালীজনীক যোনেই লগ কৰিবলৈ গৈছিল, সেই মানুহজনেই নাইকিয়া হৈ গৈছিল। শুনকচোন, আপুনি মোক অকণমান সহায় কৰি দিব। আচলতে মোৰ ঘৰৰ খিৰিকী এখনত জাম লাগি গৈছে, বন্ধই কৰিব নোৱাৰি। মই ইয়াত ভালকৈ কাকো চিনি নাপাওঁ যে, সেইবাবে মই আপোনাকে ক'লোঁ। ঠিক আছে, হ'ব বাৰু, ময়ে আপোনাক কামটো কৰি দিম, আপুনি চিন্তা কৰি থাকিব নালাগে। দুয়োজন পিংকীৰ ঘৰলৈ গ'ল। এই খিৰিকীখনেই জাম লাগি আছে। পংকজে পটাপট খিৰিকীখন ভাল কৰি দিলে আৰু তাৰ পাছত পিংকীয়ে পংকজক বহিবলৈ ক'লে। আপুনি চাহ কফি কিবা খাবনে? নাই, মই একো নাখাওঁ। আপোনাৰ ঘৰটো কিন্তু বহুত ধুনীয়া আৰু ঘৰটোৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। মই এনেকুৱা বস্তু আজিলৈকে ক'তো দেখাই নাই। হয় নেকি? ধন্যবাদ দেই। তেতিয়াই সি এডাল বৰ ধুনীয়া পেঞ্চিল দেখিলে আৰু সি সেই পেঞ্চিলডাল লৈ ল'লে আৰু ঘৰলৈ লৈ গুচি আহিলে। আৰে বাহ, এই পেঞ্চিলডাল দেখিবলৈ ইমান ধুনীয়া। এনেকুৱা পেঞ্চিল দেখিলে সকলোৰে লোভ লাগিব। এনেও ছোৱালীজনী ইমান ধনী ঘৰৰ ছোৱালী, তাই এনেকুৱা পেঞ্চিল আৰু কিনি ল'ব পাৰিব। মই এটা কাম কৰোঁ, এই পেঞ্চিলডালেৰে এটা ধুনীয়াকৈ ছবি আঁকো। এনেও মই মোৰ কাম বনবোৰৰ পৰা এইবোৰ কৰিবলৈ সময়েই নোপোৱা হৈছোঁ। আজি যেতিয়া অকণমান সময় পাইছোঁ, এই কামটোকেই কৰি চাওঁ। পংকজে তাৰ কাম কৰি আছিল। তেতিয়াই তাক মাকে মাত লগালে। পংকজ, তুমি কি কৰি আছানো? নাই মা, এনেই। মই আজি এই পেঞ্চিলডাল পালোঁ, সেইবাবে মই ভাবিলোঁ এখন ছবিকে আনো। চোৱাচোন মা, মই মিঠাইৰে ভৰা এখন ছবি আঁকিছোঁ। সিহঁত দুয়োজনে কথা পাতি আছিল। তেতিয়াই সেই ছবিখনত ৰশ্মি জিলিকিবলৈ ধৰিলে আৰু কিছু সময়ৰ পাছতেই সেই ছবিখন সঁচালৈ পৰিৱৰ্তন হৈ গ'ল। আৰে পংকজ, এইবোৰ আকৌ কি হৈছে? তুমি আঁকি থোৱা ছবিখন দেখোন সঁচালৈ পৰিৱৰ্তন হৈ গ'ল। নাজানো মা, এইবোৰ কেনেকৈ হৈ গ'ল। মোৰ মতে এইডাল যাদুকৰী পেঞ্চিল হয়। পংকজ আৰু মাকে ছবিখন সঁচা হৈ যোৱা দেখি বহুত আচৰিত হ'ল আৰু সিফালে পিংকীয়ে ঘৰত তাইৰ পেঞ্চিলডাল বিচাৰি নাপাই বহুত চিন্তাত পৰিল আৰু খঙতে তাইৰ নিজৰ আচল চুৰেলৰ ৰূপলৈ আহি গ'ল। মোৰ পেঞ্চিলডাল ক'লৈ গ'ল? মোৰ পেঞ্চিলডালটো মই ইয়াতেই থৈছিলোঁ, কেনেবাকৈ কোনোবাই লৈ যোৱা নাইতো। অলপ আগততো পংকজ আহিছিলে, সিয়েই লৈ যোৱা নাইতো। মই তাক গৈ সুধিবগৈ লাগিব। তাৰ পাছত চুৰেলজনী আকৌ পিংকীৰ ৰূপলৈ আহিল আৰু দৌৰি পংকজৰ ওচৰলৈ গ'ল। পংকজ, তুমি বাৰু মোৰ পেঞ্চিলডাল দেখিছিলা নেকি? মই য'ত থৈছিলোঁ তাত দেখোন এতিয়া নাই। নাই, মই আপোনাৰ পেঞ্চিলডাল দেখা নাই। হেৰাল যদি বাদ দিয়ক, আৰু আপুনি আৰু এডাল নতুন পেঞ্চিল কিনি ল'ব। পেঞ্চিলহে, অন্য বস্তুটো নহয়। আচলতে সেই পেঞ্চিলডাল মোক উপহাৰ দিছিল, সেইবাবে মই পেঞ্চিলডাল ভালকৈ ৰাখিছিলোঁ। আপুনি বাৰু আমাৰ ঘৰলৈ কাৰোবাক যোৱা দেখিছিলে নেকি? মই আপোনালোকৰ ঘৰলৈ মদনক যোৱা দেখিছিলোঁ, কিন্তু তাৰ হাতত একো নাছিল। তেতিয়াহ'লে মই তেওঁক এবাৰ সুধি চাওঁ, হয়তো তেওঁৰ হাতত পেঞ্চিলডাল থাকিবও পাৰে। তাৰ পাছত পিংকী পটাপট তাৰ পৰা গুচি গ'ল আৰু পংকজে দুৱাৰখন ভালকৈ বন্ধ কৰি ল'লে। পংকজ, তুমি মদনৰ নামটো লৈ ল'লা। তুমি এতিয়া চোৱাগৈ পিংকীয়ে মদনক কি কৰিছে। ঠিক আছে, হ'ব বাৰু দিয়া মা। তেতিয়াহ'লে মই মদনৰ ঘৰলৈ গৈ চাওঁগৈ। মই তাক বিপদত পৰিবলৈ নিদিওঁ।
মদন তই ভালে ভালে মোৰ পেঞ্চিলডাল মোক দি দে নহ'লে কিন্তু কথা ভাল নহ'ব মোৰ পেঞ্চিলডাল ক'ত আছে পেঞ্চিল কি পেঞ্চিল কেনেকুৱা পেঞ্চিল মই একো পেঞ্চিল অনা নাই মই এডাল পেঞ্চিলৰ কাৰণে আপোনাৰ লগত কিয় লাগিম ঐ মোৰ পেঞ্চিলডাল মোক ভালে ভালে দি দে নহ'লে কিন্তু মই তোক মাৰি পেলাম মোৰ খং উঠাই নাথাকিবি তাৰমানে তই এনেকৈ নামান চোৰালজনীয়ে খঙত মদনক মাৰি পেলালে আৰু তাৰ পাছত তাৰ গোটেই ঘৰটো পেঞ্চিলডাল বিচাৰি ফুৰিলে কিন্তু তাইৰ পেঞ্চিলডাল নাপালে আৰু পেঞ্চিলডাল নাপাই তাইৰ আৰু বেছিকৈ খং উঠিল ইয়াৰ ঘৰত দেখোন মোৰ পেঞ্চিলডাল নাই তাৰমানে মোৰ পেঞ্চিলডাল পংকজৰ ঘৰত আছে সি মোক মিছা কথা ক'লে পংকজে পিংকিৰ আচল চোৰেলৰ ৰূপটো দেখি বহুত ভয় খালে আৰু ঘৰলৈ দৌৰি দৌৰি গুচি আহিলে মা আমি ইয়াৰ পৰা সোনকালে গুচি যাওঁ ব'লা পিংকি এজনী চোৰেল হয় সেই চোৰেলজনীয়ে মদনক মাৰি পেলালে এতিয়া আমাকো মাৰি পেলাব আমি ইয়াৰ পৰা সোনকালে ক'ৰবালৈ গুচি যাওঁ ব'লা কিন্তু আমি খোজকাঢ়ি কাঢ়ি কিমান দূৰ যাম চোৰেলজনীয়ে দেখোন আমাক ধৰিয়েই ল'ব মদনৰ নিচিনাকৈ যদি পংকজৰ ঘৰতো মোৰ পেঞ্চিলডাল নাপাওঁ তেতিয়া মোৰ কি হ'ব তাৰ পাছত পিংকি চোৰেল দৌৰি দৌৰি পংকজৰ ঘৰলৈ আহিল ইহঁতৰ ঘৰৰ দুৱাৰখন দেখোন খোল খাই আছে কেনেবাকৈ ইহঁতে মোৰ পেঞ্চিলডাল লৈ পলোৱা নাইতো সিহঁতে মোক কি বুলি ভাবিছে মই সিহঁতক সোধাই নেৰো সিফালে পংকজ আৰু মাক এখন নতুন চহৰলৈ গ'ল আৰু পইচা ধাৰ কৰি এখন নতুন দোকান কিনিলে মা আমি এই দোকানখনত খাদ্য বিক্ৰী কৰিম আৰু সেই পেঞ্চিলডালৰ সহায়ত আমি কিছুদিনৰ ভিতৰতেই ধনী হৈ যাম তুমি চাবাচোন তেতিয়া কাৰো আমাৰ ওপৰত সন্দেহো নহ'ব তুমি কথাটো ঠিকেই কৈছা আমি প্ৰথমে বস্তুবোৰ বনাই লওঁ তাৰ পাছত বিক্ৰী কৰিম তেতিয়া আমাৰ ওপৰত কাৰো সন্দেহেই নহ'ব তাৰ পাছত দুয়োজনে বস্তুবোৰ বনাই দোকানত সজালে আৰু দোকানখন খোলাৰ লগে লগে বহুত বিক্ৰী হ'ল কাৰণ ওচৰে পাজৰে ইমানবোৰ বস্তু কতোৱেই পোৱা নাযায় সিহঁত দুয়োজনে দোকানত বস্তু বিক্ৰী কৰি থাকোতে এইটোৱেই ভাবিলে যে সিহঁতৰ ওপৰত ভগৱানে বহুত কৃপা কৰিছে তেনেকৈয়ে সিহঁতে যাদুকৰী পেঞ্চিলডালেৰে ছবি আঁকে আৰু মন পচন্দৰ বস্তু বনাই লয় আৰু লাহে লাহে সিহঁতো ধনী হ'বলৈ ধৰে মা সেই চোৰেলজনীৰ ওচৰত এই যাদুকৰী পেঞ্চিলডাল আছিল হয়তো সেই চোৰেলজনীৰ ওচৰত আৰু এনেকুৱা বস্তু আছে যিবোৰ বস্তুৰে আমি বহুত বেছি ধনী হৈ যাব পাৰিম তুমি ঠিকেই কৈছা কিন্তু আমাৰ ওচৰত যিখিনি আছে আমি সেইখিনিৰে সুখত থাকিব লাগিব কাৰণ বেছিকৈ লোভ কৰিলে আমাৰ ওচৰত যিখিনি আছে সেইখিনিও হেৰুৱাব লাগিব নহয় মা সেই চোৰেলজনীৰ ঘৰত চাগে আৰু বহুতো যাদুকৰী বস্তু আছে হয়তো সেই বস্তুবোৰত শক্তিও আছে মই চোৰেলজনীৰ ঘৰলৈ যাম আৰু সেই বস্তুবোৰ বিচাৰিমগৈ নাযাবা পংকজ বেছি লোভ কৰাটো কিন্তু ভাল কথা নহয় পংকজে চোৰেলজনীৰ ঘৰলৈ গুচি গ'ল আৰু বস্তুবোৰ বিচাৰিবলৈ ধৰিলে তেতিয়াই চোৰেলজনী পংকজৰ সন্মুখলৈ আহিল পংকজ তুমি পতককে ক'ত নাইকিয়া হৈ গৈছিলা তাৰমানে তোমাৰ লোভে ইয়ালৈ তোমাক আকৌ টানি আনিলে ভালেই হ'ল তুমি ইয়ালৈ নিজেই গুচি আহিলা মই তোমাক বহুত দিনৰে পৰা বিচাৰি ফুৰিছিলোঁ ভালে ভালে মোৰ পেঞ্চিলডাল দি দে নহ'লে কিন্তু কথা ভাল নহ'ব মোক আপুনি ক্ষমা কৰি দিয়ক মই আপোনাৰ পেঞ্চিলডাল ঘূৰাই দিম তোৰ লোভৰ কাৰণে মই বেলেগক মাৰি পেলালোঁ আৰু তোক মই এতিয়া ক্ষমা কৰি দিম এয়া কেতিয়াও হ'ব নোৱাৰে মোক আপুনি যাবলৈ দিয়ক মোৰ মায়ে মোলৈ অপেক্ষা কৰি আছে মোৰ পেঞ্চিলডাল য'তেই আছে মই নিশ্চয় উলিয়ামেই তই মোৰ ইমান বছৰৰ কষ্ট আৰামত লৈ আছিলি তই এতিয়া মৰিবই লাগিব সেইটো কৈ চোৰেলজনীয়ে পংকজক মাৰি পেলালে আৰু তাৰ পকেটৰ পৰা পেঞ্চিলডাল উলিয়াই ল'লে এই লোভে মানুহক কেতিয়াও শান্তিত থাকিবলৈ নিদিয়ে বাৰু মই এতিয়া বেলেগ এজনৰ লোভ চাওঁগৈ